ভিআইপি মানুহবিলাক এইখনতে টিচি টুটুৰাজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোক এনেকুৱা বস্তু এটা দেখাবলৈ গৈছোঁ। আজি তাহানি ব্ৰিটিছত কি কৰিছে দেখিছেনে? প্ৰথমতে এইটো চাওক, মই জুম কৰি দেখাইছোঁ আপোনাৰ চাওক। এই ল'ৰাটো কি কৰিছে দেখিছেনে? এইটো চাওক কি কৰিছে দেখিছে? মই জুম কৰি দেখাইছোঁ। কিবা বেয়া বস্তু খালে নে ক'ব পৰা নাই। বেলেগ বস্তু মোক কোৱা নাই আপোনালোক, মই গম পাই গ'লো চব দেখিছে रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ আপোনালোকে দেখিলে আচৰিত হৈ যাব। মই দেখি মানে অবাক হৈ গৈছোঁ। মানে আমাৰ এতিয়া উঠি অহা ল'ৰা ছোৱালীবিলাকে গমেই নাপাব বস্তুটো। আপোনাক দেখাই দিছোঁ দেই এবাৰ। এই ৰাইজ কেনেকুৱা মজা বুলি কৈছোঁ। এইখন হৈ গ'ল এম্বেচাডৰ। চক টিপ টপ হৈছে, মই কৈছোঁ নে টিপ টপ। এইখনক কয় এম্বেচাডৰ। দেখিছে একদম 20 টাইম মজা হৈ আছে। এতিয়াও চব এতিয়াও এইখনত এখন কি হ'ল বস্তুটো, আগতে আপোনালোকে এইবিলাক ভিআইপি মানুহবিলাক এইখনতে উঠে। এইখনত আচলতে এইখনত চব গাড়ীৰ ভিতৰত এইখন একদম পূৰা মজা লাগে বহি। আৰু এইখনত চব বহে আপোনাৰ প্ৰধানমন্ত্ৰী হওক, মুখ্যমন্ত্ৰী চব ইয়াতে পূৰা ইয়াত উঠে। চব টিপ টপ হৈ আছে। মই কৈছোঁ ন আপোনাক, মই এতিয়া বহি চাওঁ এইখন কেনেকুৱা মজা লাগে। দেই ইয়াত বহিছোঁ, এইখন গাড়ীখন বহি লৈছোঁ। মা চিটখন মা কৈছোঁ বিৰাট মজা চিটখন বহিবলৈ। কেনেকুৱা টিপৰ মোবাইলটো থৈ লৈছোঁ। এই আহিছে म्यूजिक চব চিটবোৰ কেনেকুৱা মজা, কেনেকুৱা মজা। এইবোৰ কোমল, এইবোৰ গদি দেখিছে নাই? সেইকাৰণে ভাল পায় আকৌ। প্ৰধানমন্ত্ৰী বহে ইয়াত, মন্ত্ৰীবিলাক চব ইয়াতে বহে, ভাল পায় এখন এম্বেচাডৰ। আপোনাৰ চব টিপ টপ হৈ আছে। মই কৈছোঁ ন আপোনাৰ টিপ টপ। আপুনি চাওক কেনেকুৱা মজা হৈ আছে। মই কৈছোঁ ন এতিয়া বহি পিনে চাবিটো নাই চলাবলৈ। আপোনালোকক দেখাই দিছোঁ অকণমান। আপোনালোকে দেখাই নাই এম্বেচাডৰ মানে কি। এতিয়া উঠি অহা প্ৰজন্মখিনি সৰু ল'ৰাখিনি দেখিয়ে পোৱা নাই। মানে চাওক টিপ টপ আপোনালোক দেখাই দিছে। মই এতিয়া আপোনালোকক আকৌ দেখাই দিম। ষ্টাৰ্ট দিব যে আপোনালোকক দেখাম হা, চাই লওক। একেবাৰে হৈ যায়নে? কি টপ হৈ আছে একেবাৰে চেল্ফতে হৈ গৈছে। পাৱাৰ ষ্টেপ নহয়। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মানুহটোৰ নাম ক'ব। একদম প্ৰধানমন্ত্ৰী হওক কিবা একদম পৃথিৱীৰ ভিতৰত ক'ব। তই নেজানো হয়নে? তই নেজানো? মই জানো। কওঁ নাপিতটো নহয় নাপিতটো বহুত ডাঙৰ মানুহ। হে কেলে মানে তাৰ এতিয়া নাপিতটোৱেচোন হেৰি এতিয়া প্ৰধানমন্ত্ৰীয়ে মাতিলে ধৰ তাৰ সেই কাণত ধৰি পিনে চাইছিলোঁ কাটে। কি ডাঙৰ মানুহ হয় নাই? হয় না? এই ডাঙৰ হয় না? নাপিতটোৱে কাণখন এনেকৈ পকাই লৈ পিনে এনেকৈ কৰি পিনে কাণখনত ধৰি দিয়ে নাই? এনেকৈ কৰি পিনে ধৰ হেৰি কৰি দিয়ে হয় নাই? অঁ কাৰোবাৰ দম আছে নাপিতটোৱে দম। কোনোবা এটা সেনেকৈ তই গৈ পিনে কাণখন পকাই দে, মাৰিয়ে পেলাব তোক, গুলি শ্বুট কৰি দে বুলি কয়। মোক কাণত ধৰি লৈ বুলি হয় না? নিজে ভাবি যাওঁ ই বহুত ডাঙৰ মানুহ হয় নাপিতটো। ডাঙৰ মানুহ পৃথিৱীত নিজে অকণমান বেলেগ লাগিছে। এই দাড়িটো কাটি দিলোঁ। এই আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আৰু নতুন ভিডিঅ' আনি আছোঁ আকৌ। আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। জয় অসম, বাই বাই।